প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিএম কিটচেন আছামিছলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ পটলৰ এটা নতুন ৰেচিপি মানে আপোনালোকেতো সকলোৱে পটল খাইছেই, কিন্তু এনেদৰে কিছুমানে খাবও পাৰে। কিন্তু মই এনেদৰে ফ্ৰেণ্ড এজনীৰ ঘৰত যাওঁতে এনেদৰে বনাই খুৱাইছিলে আৰু তেতিয়া মই মানে খাই বহুত বেছি ভাল পালোঁ আৰু সেয়েহে মানে ভাবিলোঁ আপোনালোকৰ লগতো মই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। সৰুকৈ এখন চিম্পল থালি বনাইছিলোঁ আৰু সেইখনকে মই ভিডিঅ' কৰি থৈ দিছিলোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আচলতে বহুত দিন মই ভিডিঅ' দিব পৰা নাছিলোঁ, তাৰ বাবে মই অতি দুখিত। মোৰ ঘৰুৱা মানে অলপ প্ৰব্লেমো আছিল আৰু ভেকচিনো লৈছিলোঁ। ভেকচিন লৈ 3 দিনমান মোৰ মানে অৱস্থাটো একেবাৰে বেয়া হৈ গ'ল আৰু এতিয়া অলপ ভাল পাইছোঁ, গতিকে ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বুলি। আহকচোন তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি পটলৰ মানে ৰেচিপিটোলৈ আগবাঢ়িছোঁ। এনেদৰে মোক ফ্ৰেণ্ড এজনীৰ ঘৰত যাওঁতে বনাই খুৱাইছিলে আৰু খাই বহুত ভাল পালোঁ, গতিকে মই এইকেইটা পটল লৈ লৈছোঁ আৰু আপোনালোকে এনেদৰে বনাই খাই চাবচোন। মই কিন্তু বহুত ভাল পালোঁ তাই যেতিয়া বনাই দিছিলে, আৰু আপোনালোকে এনেদৰে মানে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু এনেদৰে বনাই খাই চাব, বহুত বেছি ভাল লাগে মানে এনেকৈ। মই তাইক পূৰা প্ৰশংসা কৰি থৈ আহিছোঁ তেহেঁতৰ ঘৰত। আৰু এতিয়া মই এই পটলকেইটা ভালদৰে কাটি ল'ম আৰু কেনেদৰে কাটোঁ সেইটো আপোনালোকক মানে দেখুৱাই দিম কাটি হোৱাৰ পিছত। এতিয়া মই এইখিনি কাটি লওঁ। মই পটলখিনি এনেদৰে কাটি ল'লোঁ, মানে দুটুকুৰা কৰি ল'লোঁ। ইয়াৰ পটলৰ ওপৰৰ সেইখিনি গুচাই আৰু মই পটলত দিবৰ কাৰণে কেইপিচমান আলু কাটি লৈছোঁ। আপোনালোকে পটলটো এনেদৰে কাটিব, তেতিয়া এই ৰেচিপিটোৰ সোৱাদটো বেছি ভাল হয়। মানে পটলৰ মানে যোনখিনি ভিতৰৰ এই বস্তুটো মানে চব্জিটোত গলি যায় যে, সেই গলি যোৱা হেৰিখিনি মানে বহুত বেছি ধুনীয়া লাগে মানে, আৰু খাবলৈ বহুত বেছি ভাল লাগে। এনেদৰে আপোনালোকে পটলখিনি কাটি ল'ব। এতিয়া আমি আৰু আগলৈ আগবাঢ়ি গৈছোঁ। চব্জি বনাবৰ কাৰণে মই কেৰাহীখন এনেকৈ পাতি লৈছোঁ গেছত। আপোনালোকক এটা কথা ক'ব পাহৰি আছোঁ, মই মাৰ ঘৰত আছোঁ বৰ্তমান। আৰু কেৰাহীখন এনেদৰে পাতি লৈছোঁ। কেৰাহীখন গৰম হৈ মানে মই পিঁয়াজটো কাটি লওঁ। আমাৰ কেৰাহীখন গৰম হৈ গৈছে আৰু এতিয়া তেল অলপ দি দিম। বেছি তেল দিব নালাগে, জাষ্ট অকণমান দিছোঁ। তেলখিনি পকাৰ লগে লগে আমি অকণমান মিঠি গুটি দি দিছোঁ। মিঠি গুটিখিনি ফুটিবলৈ আৰম্ভ কৰিছে। লগতে অকণমান জিৰা দি দিছোঁ। জিৰাটো ভালদৰে ফুটিব লাগিব। আৰু এতিয়া আমি ইয়াতে দি দিছোঁ কাটি লোৱা পিঁয়াজ আৰু শুকান জলকীয়া। ভাজি আছোঁ আৰু অলপ ৰঙচুৱা হ'বলৈ মানে আৰম্ভ হৈছে, আৰু এইখিনি ৰঙচুৱা হোৱাৰ লগে লগে আমি দি দিম ইয়াতে অকণমান হালধি। এইখিনি এনেদৰে ভাজি লোৱাৰ পিছত আমি ইয়াতে দি দিম কাটি লোৱা আলু আৰু পটল কেইপিচ। আমি এতিয়া ইয়াতে এই কাটি লোৱা পটল আৰু আলু কেইপিচ এনেদৰে ভাজি লৈছোঁ। এনেদৰে ভাজি লৈছোঁ মই। আপোনালোকে ভাজিব, যিমান ভাজে সিমানেই বেছি ভাল। চব্জিখিনি দিবৰ কাৰণে মই কেইফুটামান মানে নহৰু আৰু 2টা জলকীয়া এনেদৰে এইটো দি লৈছোঁ।
আৰু ইয়াতে দি দিম কেইটামান জালুক আৰু ইয়াতে দি দিছোঁ এইকেইটা জালুক আৰু এইখিনি ভালদৰে এতিয়া খুন্দি ল'ম এইখিনি মোৰ খুন্দি ল'লোঁ এনেদৰে খুন্দি হৈ গৈছে আৰু সবজিখিনি লৈ এতিয়া সবজিখিনি চাব লাগিব এইখিনি দেখিছেনে ধুনীয়া ফ্ৰাই হৈ গৈছে আৰু পটলখিনি এনেদৰে অকমান শুকান নিচিনা হৈ গৈছে এনেদৰে আপোনালোকে গেছৰ ফ্লেমটো মানে লোত দি ভালদৰে গাপত এনেদৰে ভাজি ল'ব পটলখিনি আৰু ইয়াতে এতিয়া মই দি দিম 2 কাপ মান পানী ইয়াতে মই 2 কাপ পানী দি দিলোঁ আৰু পানীখিনি দিয়াৰ পিছত এইখিনি এনেদৰে ভালদৰে লৰাই দিম আৰু এতিয়া যে আমি খুন্দি আনিছিলোঁ নহৰু আৰু জালুক আৰু জলকীয়াৰ যোনটো পেষ্টটো সেই পেষ্টটো ইয়াতে দি দিম এইখিনি এনেদৰে পেষ্টটো দি দিলোঁ আৰু এতিয়া অলপ এনেদৰে লৰাই দিওঁ এতিয়া গেছৰ ফ্লেমটো হাই কৰি ইয়াক আমি 5 মিনিট মানে ঢাকনি মাৰি সিজাই ল'ম ভালদৰে মানে ৰসখিনি পটলৰ মাজত সোমাই যাবলৈ দিম মই এই বেঙেনাটো মানে ফ্ৰাই কৰিম বুলি ভাবিছিলোঁ সেইটো কাৰণে বেঙেনাটো পিচ পিচকৈ কাটি লওঁ বেঙেনা কেইপিচ এনেদৰে পাতলকৈ ফ্ৰাই কৰিবৰ কাৰণে পানীত কুটি এনেকৈ থৈ দিছোঁ আৰু এতিয়া আকৌ তৰকাৰীটো চাই লওঁ কি হৈছে আমাৰ তৰকাৰীটো এনেদৰে উতলিছে কিন্তু আৰু অলপ টাইম মানে উতলাব লাগিব ভালদৰে পানীটো এতিয়াও সোমাই যোৱা নাই ভালদৰে পানীটো যেতিয়া সোমাই যাব ন পটলখিনিও মানে পানীটো কমি যাব নিজে তেতিয়াহে খাবলৈ বেছি ভাল হয় পানীৰ পৰা টুকি এনেদৰে নিমখ হালধি সানি ল'লোঁ আৰু এতিয়া ফ্ৰাই কৰিব লাগে আৰু আমাৰ তৰকাৰীটো হৈ গৈছে এয়া আমাৰ তৰকাৰীটো হৈ গ'ল আৰু মই এতিয়া বেঙেনাখিনি ফ্ৰাই কৰি ল'ম এতিয়া মই বেঙেনা কেইপিচ ফ্ৰাই কৰি লৈছোঁ এনেদৰে মোৰ চিম্পল পটলৰ তৰকাৰীৰে চিম্পল ভাত মানে চিম্পল থালি বেঙেনা ফ্ৰাইখিনি পটলৰ তৰকাৰীখন এনেদৰে আপোনালোকে সকলোৱে পটলৰ তৰকাৰী বনাই খাই চাব বহুত বেছি ভাল লাগে খাই আৰু মানে পটলৰ এটা বেলেগ সোৱাদ পোৱা যায় আৰু পটলটো ডাঙৰকৈ থাকে গতিকে পটল খাই ভাল পোৱা মানুহেতো চবেই ভাল পাবই গতিকে এইখনেই আছিল মোৰ আজিৰ চিম্পল থালি পটলৰ তৰকাৰীৰে চিম্পল থালি ভিডিঅ'বোৰ এনেদৰে চাই যাব আপোনালোকে বহুত মৰম দিছে আৰু মৰম আশা কৰোঁ গতিকে ভিডিঅ'বোৰ শেষলৈকে চাই যাব আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ ধন্যবাদ